এয়া আজি বছৰৰ প্ৰথম দিন কাৰণে আমি শিৱ মন্দিৰত আহিছোঁ। ইয়াতে আছে ভিআইপিতে আমি 4জনে আহিছোঁ, মানে মা, মই, বা আৰু উদয়। আৰু ইপিনে এয়া শিৱ মন্দিৰ, এয়াও শিৱ মন্দিৰে হয়। আৰু ইপিনে ইমান ধুনীয়া মন্দিৰৰ পৰিৱেশ, আৰু ইয়াতে নন্দীও আছে। গতিকে হৈ গ'ল, এতিয়া আমাৰ পূজা পাতি কৰি হৈ গ'ল। এতিয়া আমি ঘৰলৈ গৈ থাকোঁ। বাকী আপোনালোকক এনে অলপ দিনটো কি কৰোঁ দেখুৱাই গৈ থাকে। এতিয়া দুপৰীয়া 12টা মানে বাজিল আৰু উদয় আৰু মই বাৰ অফিচলৈ গৈ আছোঁ। ওচৰতে হয়, ৰিক্সা এখন লৈ লৈছোঁ। এয়া বাহঁতৰ অফিচ আহি পাই গ'লোঁ, আৰু এয়া এয়াৰপৰ্ট, আৰু ইয়াতে বাহঁতৰ অফিচ। আই লাভ গুৱাহাটী। ই ৰিক্সাবোৰ ইমানখিনিলৈকে আহিব নিদিয়ে, ন' পাৰ্কিং আছে। গতিকে অলপ আগত ৰখাই দিছে। এইখিনি আমি খোজকাঢ়ি আহি আছোঁ, উদয় আৰু মই। আৰু এয়া আহি পালোৱে, একদম এয়াৰপৰ্টৰ লগতে হয় বাৰ অফিচটো। এয়া বাৰ ষ্টাফৰ সৈতে আমি কথা পাতি আছোঁ, আৰু উদয় আছে বাৰ কেবিনত। আৰু এতিয়া আমি বাহঁতৰ অফিচৰ বেক চাইডে মানে আহিছোঁ। নতুনকৈ কনষ্ট্ৰাকশ্যন চলি আছে, আৰু এনেই ইয়াতে ৰিলচ বনাব, কিবা কিবি কৰিব আহিলোঁ আৰু। ৰ'দত পূৰা মুখখন গৰম মোৰ। এতিয়া আবেলিকে আমি আহিছোঁ ফুৰিব চিটি চেণ্টাৰ, আৰু এয়া চিটি চেণ্টাৰ আহি পাই গ'লোঁ। আৰু ইমান ধুনীয়াকৈ ভিতৰত ডেক'ৰেশ্যন কৰি ৰাখিছে নহয়। গতিকে আহকচোন ডেক'ৰেশ্যনখিনি চাওঁ। হেল্ল' এভৰিৱান, গুৱাহাটীৰ পৰা আহি আৰু ভিডিঅ' কৰা নহ'ল। আজি আমি গুৱাহাটীৰ পৰা আহি পোৱা বহুত দিনেই হ'ল। তাৰপিছত এইকেইদিন মানে ঘৰত কিবাও আছিলে, ককাৰ বছৰেকীয়াও আছিলে। তাৰপিছত ইয়াতে বিহু ফাংচনো আছিলে। যোৱাকালি শেষ হৈছে, পাপৰি গগৈ আহিছিল, আৰু এনে লোকেল ছিংগাৰ আছিলে। বাকী তেনেকৈ আৰু এতিয়া বাগৰি আছোঁ। আৰু মোৰ ওচৰত আছে এয়া ভণ্টি। আমি সেয়াই বহি লেকচাৰ মাৰি আছোঁ। আৰু বাকী একো নাই, এইকেইদিনটো বন্ধই, আৰু মানডেহে খোলা 24 তাৰিখৰ পৰা। বাকী এনেই আছোঁ আৰু ঘৰতে বৰ হৈ। আৰু ভিডিঅ' বহুত দিন হ'ল দিয়াই নহয় আজিকালি, মানে এই ভিডিঅ' কৰাই নহয় দিয়ক, আৰু এলাও লাগে সেইকাৰণে। বাকী সেয়াই আজিৰ ভিডিঅ'টো, গতিকে ইয়াতে সমাপ্ত কৰি দিওঁ। পিছত এটা নতুন ভিডিঅ'লৈ লগ পাই আছোঁ। তেন্তে বাই বাই।